মই এতিয়া তেৰে মেৰে খাই লওঁ দেই তে মিঠৈ এচৰ পৰা খাব পৰা যায় ন কি মজাকে সজাই দিছে দেখা বাই অ ৰাইজ মাঘ বিহুত পিঠা চিঠা বনোৱা ভিডিঅ'টো দিয়াই হোৱা নাই নহয় আজি চাই লওঁ মাঘ বিহু ৰঙালী নহয় ভোগালী খেলি মেলি মেলিকেলি হৈ যায় মাঘ বিহু ভোগালী সেইকাৰণে ঠিকছে ভোগ কৰিব লাগিব ন ৰাইজ সেইকাৰণে আমাৰ লাৰু পিঠা ঢেৰ কিবা কিবি বনাব নহয় আইতাই চাই থাকিব দেই এয়া আইতাই বেৰ মচি আছে বেৰ চাই মচি হ'লে পিঠাগুড়ি খুন্দিবলৈ যাব আজি ময়ো যাম লগত বলক টেন এয়া পিঠাগুড়ি খুন্দিবলৈ আহি গ'লো আইতাৰ লগত আমাৰ ঘৰত ঢেঁকী নাই যে জানেই নহয় আপোনালোকে এইবাৰো ৰুঞ্জুৰহঁতৰ ঘৰতে আহিছোঁ এয়া দুইজনী পুৰা লাগি আছে চেতনা আইতাই ঢেঁকী দি আছে আৰু আমাৰ আইতাই পুৰা চালি আছে ৰাইজ পিঠাগুড়ি খুন্দি আহিলোঁ এতিয়া নাৰিকল পাৰিব লাগিব ৰাতিলৈ পিঠা বনাব লাগিব নহয় মই আকৌ তিল দিয়া পিঠা বেয়া পাওঁ যে তই মাতিলি উঠিলিয়ে তই ৰ নেপাৰিবি মই গৈছোঁ চাৰিটা নাৰিকল পাৰিলোঁ ন ৰাইজ এতিয়া এইকেইটা বখলীয়া কৰি লওঁগৈ একেবাৰে ৰাতি লগ পাম আৰু দেই ৰাইজ ৰাতি হৈ গ'ল এতিয়া নাৰিকল ৰুকিব লাগে পিঠা বনাবলৈ নাৰিকলকেইটা ৰুকি লওঁ ন ৰাইজ তাৰপিছত দেখুৱাই আছোঁ ৰাইজ নাৰিকল ৰুকি হৈ গ'ল এতিয়া পিঠা বনাব আইতাই মই এতিয়া তেৰে মেৰে খাই লওঁ দেই এয়া নাৰিকলখিনি ভাজি আছে আইতাই তাৰপিছত চেনি মিক্স কৰি দিব তাৰপিছত আৰু ৰেডি এয়া পিঠা 8 9 হৈছে আইতাই বাহিৰলৈ যাওঁতেই টপককৈ গৰমে গৰমে পিঠা এটা খাইছোঁ দেই ৰাইজ আপোনালোকে কৈ নিদিব আকৌ মানে বনাই নহওঁতেই খালে আইতাই খং উঠে যে এয়া হৈ গ'ল বনাই নাৰিকল দিয়া ইমানেই আৰু পাছত বনাব তিল দিয়া এতিয়া হ'ব মিঠৈ লাৰু এয়া পুৰা পিঠাগুড়ি ভাজি আছে যি ডেঞ্জাৰকৈ গলি গৈছে মিঠৈখিনি বুজিছে ৰাইজ আপোনালোকে নোৱাৰিব আমাৰ আইতাৰ লগত ইমান গৰম হৈ আছে হ'লেও এনেকৈ বনাইছে লাডু কি ডেঞ্জাৰ মানুহ এইয়া মিঠৈ লাডু ৰেডি ৰাইজ এতিয়া আইতাই ভাত কেইটামান খাই লয় বোলে তেতিয়ালৈকে পাটনাৰহঁতৰ ঘৰৰ পৰা আহোঁ বলক কিনো বনাইছে ইহঁতে চাই আহক সেয়া পাটনাৰহঁতৰ ঘৰ পালোহি দেহা বায়ু আহিছে ইয়াত মুড়ি লাডু বনাব বোলে সিহঁতে মইতো বিৰাট মজা পাওঁ মুড়ি লাডু খাই চাওঁচোন আজি কেনেকেনো বনাই সিহঁতে এয়া মুড়ি আৰু এয়া মিঠৈ মোক বহুৱাই থৈ দুইজনী দমকললৈ গৈছে এই চেগতে মিঠৈ এচৰ পৰা খাব পৰা যায় ন ৰাইজ উদকে ভেটাৰখীয়া পাতিছে এয়া মিঠৈ পুৰা গড়গড়াই উতলিছে এয়া হৈ গ'ল লাডু বনাম এতিয়া বনাম দেই লাডু দেখাবা নবনাবা ৰ'বা মই দুটামান বনাই লওঁ আহোঁতে খাবা তুমি বনাহি টেন ৰাইজ মুড়ি লাডু হৈ গ'ল মজা ৰাইজ মোৰ বিৰাট টোপনি আহিছে ঘৰলৈ গৈ শুই দিওঁগৈ আৰু ৰাতিপুৱা দেখুৱাম আৰু কিবা যদি বাকী থাকে ৰাইজ ৰাতিপুৱাই গ'ল কালি ইমান টোপনি লাগিলে ৰৈ থাকিব নোৱাৰিলোঁ পাতহঁতে তেল পিঠাও বনালে বনোৱাটো দেখুৱাব নোৱাৰিলোঁ আৰু দেই বেয়া চেয়া নেপাব এতিয়া বস্তু এটা দেখুৱাই আছোঁ চাওক এয়া চাওক কি মজাকে সজাই দিছে দেখা বাই এয়া তেল পিঠা এয়া মুড়ি লাড়ু এইফালে আৰু তেল পিঠা মিঠৈ লাডু এয়া তিল পিঠা এয়া চিৰা মিঠৈ এইফালে এয়া গামোচা ইয়াত খালি মিঠৈকণহে বেলেগৰ পৰা কিনি আনা বাকীবিলাক চব ঘৰৰে চিৰাও ঘৰৰে ধানৰ পৰা খুম্বি উলিয়াইছে কেনে পালে ভিডিঅ'টো মজা লাগিল নে আপোনালোকে এইবাৰৰ ভোগালীত কি কি যোগাৰ কৰিলে জনাবচোন আৰু এটা কথা আমাৰ 50,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ আৰু মাত্ৰ 340 মানহে লাগে গতিকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই জলদি ছাবস্ক্ৰাইব কৰি 50,000 কৰি দিয়ক 50,000 কমপ্লিট হ'লে ধামাকা ভিডিঅ' আহিব ধামাকা আজিলৈ আহিছে দেই টাপা